সপোন যেন লগা এটা মিঠা বাস্তৱ য'ত লুকাই আছে তোমাৰ মোৰ এক নিস্বাৰ্থ ভালপোৱা। এদিন অচিনাকি পথত অচিনাকি মানুহ হৈ তোমাৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ভগৱানৰ কি ইচ্ছা চোৱা, সেইদিনাৰ অচিনাকি হৃদয় দুখনক অতি কম সময়ৰ ভিতৰতে ভালপোৱাৰ বান্ধোনেৰে আঁতি আঁতি বান্ধি পেলালে, য'ত মৰম, বিশ্বাস আৰু সাহসৰ বাহিৰে আন একোৱেই নাই। সৰল অৰ্থত ক'বলৈ গ'লে এটা সুখী লাভ ৰিলেশ্যনশ্বিপ। তুমি মোৰ উশাহ, তুমি মোৰ সাহস, তুমি মোৰ সকলো। বিশ্বাসৰ মাজেৰে ইমান দিন আমাৰ ভালপোৱাবোৰ জীয়াই আছে। লগ পোৱাৰ পৰা আজিলৈকে তুমি মোক এষাৰ টান মাত দি পোৱা নাই। অজানিতে কিবা ভুল কৰিলে মৰমেৰে বুজাই কোৱা যে তুমি এইটো ভুল কৰিছা। প্ৰতিটো বিপদত তুমি মোৰ কাষত মোৰ সাহস হৈ থিয় দি আহিছা। ইয়াৰ পৰা এটাই অনুমান কৰিব পাৰি যে তুমি মোক কিমান ভাল পোৱা। প্ৰত্যেকজনী ছোৱালীয়ে বিচাৰে যে তাই জীৱন সংগীজনে তাইক ছাপোৰ্ট কৰক, মৰম কৰক, কিন্তু সকলোৰে ভাগ্যত তোমাৰ দৰে এজন জীৱনসংগী হয়তো নাথাকে। সঁচা কথা ক'বলৈ গ'লে মই বহুত লাকি যে তোমাৰ দৰে এজন জীৱনসংগী পাইছোঁ। মানুহে কয় লাভ ৰিলেশ্যনশ্বিপত থাকিলে হেনো জীৱন ধ্বংস হয়, কিন্তু মই কি ভাবোঁ জানা, সেইবোৰ মানুহৰ ভুল ধাৰণা। য'ত তোমাৰ দৰে এজন ভাল জীৱনসংগী থাকে, সেই ভাল পোৱাত জীৱন কেতিয়াও ধ্বংস নহয়। য'ত ইজনে আনজনক সদায় ছাপোৰ্ট কৰে, জীৱনত আগবাঢ়ি যাবলৈ সাহস দিয়ে, সেই ভাল পোৱাত কেতিয়াও জীৱন ধ্বংস নহয়। ভাল পোৱাবোৰ যাতে এনেকৈ সদায় হাঁহি ধেমালিৰে সুখী হৈ থাকে। ধন্যবাদ।